গুড মৰ্নিং গাইজ, কেনে আছে আপোনালোকে? নিশ্চয় ভালে আছে। মই আজি আপোনালোকৰ ওচৰত আকৌ গাহৰি মাংসৰ ৰেচিপি দেখুৱাম। গাহৰি ৰেচিপি দেখুৱাৰ আগতে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আপোনালোকে মোৰ চেনেলটো ধুনীয়াকৈ চাই কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায়। সেইকাৰণে মই ভাবিলোঁ মই আপোনালোকক আগতীয়াকৈ জনাই দিওঁ যে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনো টেপি ল'ব। ধন্যবাদ। আজি মোৰ ছোৱালীজনী এটা নতুন লুক দেখুৱাইছে। তাই চাওকচোন, ড্ৰেছ এযোৰ পিন্ধিছে, ইমান মৰম লগা লাগিছে। মই সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। চাওকচোন কেনে লাগিছে, আপোনালোকে কমেণ্ট কৰিবলৈ নেপাহৰিব। Good morning guys, welcome back to our channel Jutis Priya. এতিয়া আমি চাহ খাইছোঁ। আমি চাহৰ লগত এতিয়া খাইছোঁ চুজি আৰু সেয়া আৰু এইফালে মোৰ পাপা শ্ৰী বহি আছে আৰু এইফালে মায়ে বহি থাকোঁতে গ'লগৈ। তাৰপিছত ইয়াত ভাইটিয়ে সেইফালে বহি আছে। আৰু পাপা এতিয়া কিবা এটা কোৱা আকৌ কিবা এটা কোৱা। আমি ইফালে ধুনীয়াকৈ আমাৰ বাৰীখনৰ লাও লাগি আছে। লাওৰ মানে জেংটো চাই পেলাই আমি ইমান ভাল লাগে। এইফালে পাছফালে আমি খিৰিকীটো খুলি লৈছোঁ, পোহৰটো পৰিছে। ইয়াত চাহ একাপ খাই বহুত ভাল লাগে। এনেকুৱা বহি ভাল লাগে। মোৰ ল'ৰা ছোৱালী দুটা আছে, ৱাইফটো আছে, ডাঙৰ ছোৱালীজনীয়ে ভিডিঅ' কৰি আছে। এয়া আকৌ সি পুতলু বেটাটো সেইফালে আছে, সেইটো পুতলু বেটা তলত খাই আছে। সেই কুকুৰ পোৱালিটো খেদি ফুৰি থাকে অনবৰত। সেইকাৰণে তাৰ হাতটো ধুৱাই পেলাই তাক খুৱাইছোঁ। ভোক লাগিলে মজাই মজা। আমি সেয়া হালোৱা বনাইছিলে, হালোৱা বনোৱাৰ কাৰণে এইটো খাইছোঁ আৰু খুব মজা লাগে। আৰু এতিয়া চাহ খাম। চাহটো গাখীৰ চাহ। তাৰমানে সপ্তাহটোত দুদিনটো গোটাই মেলি খাব লাগে। কি কি আনিলে? এতিয়াতো পিঁয়াজ আনিছোঁ আৰু এইটো দিলে এইটো চিঙেৰা। চিঙেৰা আনিছে বাবা, খোৱা এটা এটা খোৱা। জলকীয়া, গাহৰি মাংস আনিছোঁ। এইটো জলকীয়া, মাইক্ৰ জলকীয়া অকণমান আনিলোঁ। ঘৰত থাকোঁতে জলকীয়া আনিছে যে। অলপ বুঢ়া হৈ লওক, এইকেইটা খাওঁ মানে হৈ যাব। সেইটো কি, ইয়াৰ নাম কি? মাইক্ৰ জলকীয়া, মাইক্ৰ চিলি। ৱাও, বেলেগ ডিজাইন দেই, আজিয়ে শুনিছোঁ। আলু আনিলোঁ, আলু 20 টকীয়াকৈ। এইটো বিলাহী আৰু আদা আদা কেইটামান, আৰু এইটো নহৰু, আনিলোঁ। এইটো নহৰু, তাৰপিছত ধনিয়া পাত আনিলোঁ। ধনিয়া পাত আৰু আনিব লাগিছিলে। এইটো বিট আৰু কেইটামান আছে আনিলোঁ। মানে বিট কেইটামান আনিলোঁ। বিট, এইটো এটোপলা আনিলোঁ। এইটো মোৰ ফেভৰেট। বন্ধাকবি দুটামান আনিলোঁ। বন্ধাকবি মুঠতে 1 মাহৰ মানে বাজেট। আৰু 1 মাহ নাযায়। কিমান দিন যাব বাৰু এইকেইটা? 2 সপ্তাহ। ফুলকবি বেছি যাব লাগে, হ'লেও আৰু 2 সপ্তাহ বুলি ধৰি ল'লোঁ আৰু। 2 সপ্তাহ। ঢেৰ বজাৰ কৰিলে আপুনি। বজাৰ কৰিছোঁ মানে কেইটামান কেঁচা বস্তু পাই পেলাই আনিলোঁ। মূলা কেইটামান আনিছোঁ। মূলা খাব লাগে। এইটো মূলা খাব লাগে, কিবাৰ কাৰণে ভাল। কেঁচা এইটো খাব লাগে। জণ্ডিছ হোৱা মানুহে বেছি মূলা খাব লাগে। এনেকৈ বেছি আৰু অন্যান্য এইবিলাকে এতিয়া সেউজীয়া শাক পাচলি এইবিলাক পূৰা খাব লাগে ভালকৈ। আৰু এইটো লোকেল মানুহে, আমাৰ ইয়াৰ মানুহে খেতি কৰা শাক পাচলিটো আনিছোঁ। এইটো অন্যান্য সাৰবতীয়া ক'ৰবাত সাৰ জাবৰ দিয়া, এইবিলাক মানে ইউৰিয়া কিবা কিবি দিয়া, বেছি পৰিমাণে দিয়া জেগা আৰু এইবিলাক জেগাৰ পৰা অনা নাই। এইটো আমাৰ ইয়াৰ ওচৰৰ মানুহ দেখি থকা, কম পৰিমাণে ইউজ কৰে। এতিয়া বনাব লাগে আৰু গাহৰি মাংস বনাম ধুনীয়াকৈ, ঢালি একদম টেপটেপকৈ খাম। ধনিয়া কি মস্তি লাগিব। ল'ৰা পোৱালি দুটাক ধুনীয়া পাতেৰে ভাত খুৱাম, মজাই মজা। তাৰপৰা এইকেইটা চিঙৰা খাই আছে চা।
এনেকুৱা বিটৰ লগত খুৱাম। এইটো এই টেষ্টটো অলপ কম হৈছে ছোৱালীজনী। চালাড বনাই এইটো খুৱাব এইটো লাগিব। চালাড বনাই খুৱাব লাগিব দেই বিটটো। ফুলকবি খাব লাগে। এইটো একদম ধুনীয়া লোকেল ফুলকবি। ফুলকবি মোৰ ফেভৰেট হয়, মোৰ ফেভৰেট ফুলকবি। ধুনীয়া ফুলকবি এইটো খাব লাগে। মজা। তেল আনিছো। বাবা কোৱা আকৌ কিবা এটা। ক'ৰবাত হুলুকি থাকিব। তুমি এটা কিবা এটা কোৱা। খাইহে আছে যে কৈ দিয়া। খাই কৈ দিয়া। গুড। খাইটোৱে বুজি পা। হ'ব। গাইজ চাওকচোন, এয়া মোৰ ল'ৰাটোৱে কুকুৰ পোৱালি এটাক খেলাই আছে। বহুত মৰম লগা কুকুৰ পোৱালি হয়। এয়া চাওক, আজি 2 দিনমান আগতে নিজে নিজে আহি আমাৰ ঘৰত থাকিলেহি আৰু আমি মৰমতে এনেদৰে ধুনীয়াকৈ ৰাখি থৈছোঁ। আৰু মোৰ ল'ৰাটোৱে তাৰ লগত খেলি ইমান ভাল পায়। ভাল পালেও মানে এবাৰ ভয়ো লাগে কুকুৰৰ লগত খেলিব দিয়াটো। কিন্তু গাইজ উপায় নাই, ইমান মৰম লগা কুকুৰটো আমাৰ ঘৰত আহিছে যেতিয়া মই নাৰাখি নোৱাৰিলোঁ আৰু মই এনেদৰে ৰাখি থৈছোঁ। কিন্তু গাইজ মই কথা এটা ক'বলৈ বিচাৰিছোঁ, মানে মই জানিবও বিচাৰিছোঁ। আজি 4 বছৰমান হৈছে, প্ৰতি বছৰে এনেকুৱা দিনত, ঠাণ্ডা দিনত এনেধৰণৰ কুকুৰ আমাৰ ঘৰত ৰাতি আহি এনেদৰে থাকে আৰু থাকি মেলি এনেদৰে ঘৰচীয়া হৈ যায় আৰু আমি ধুনীয়াকৈ খুৱাই বোৱাই ৰাখোঁ। কিন্তু কুকুৰবোৰ কিয় আহে না মোৰ ঘৰতে অকল আহে নে আপোনালোকৰ সকলোৰে ঘৰত আহে, এই কথাটো মানে মই জানিবলৈ বহুত মন গৈ আছে। কাৰণ কুকুৰবোৰ নিজে নিজে আহে, মই কোনো নোপোহোঁ বা মই ক'ৰবাৰ পৰা কিনিও নানো, ধৰিও নানো। সিহঁতে নিজে নিজে আহে আৰু মই এনেদৰে ৰাখি থৈ দিওঁ। কিন্তু কুকুৰবোৰ যে নিজে নিজে এনেদৰে আহে, অহাটো ভাল নে বেয়া নে, আৰু মই তাৰ বিষয়ে জানিবলৈ খুব মন গৈছে। সেইবাবে ভাবিলোঁ গাইজ আপোনালোকক অনুৰোধ জনালোঁ যে এই কুকুৰবোৰ আহিলে কি হয় আৰু কিয় আহে, প্ৰতি বছৰে মোৰ ঘৰতে অকলে আহে নে সকলো ঘৰতে আহে, এই কথাটো মানে মোৰ বাবে ৰহস্য। তাৰপিছত গাইজ আমি গাহৰি মাংসৰ ৰেচিপিটো বনাই মেলি এনেদৰে খালোঁ গোটেই পৰিয়াল, আমি 4টি পৰিয়াল। এয়া চাওক, মই গাহৰি ৰেচিপি এটা দেখুৱাবলৈ লৈছোঁ। গাহৰি ৰেচিপিটো সম্পূৰ্ণ চিম্পুল হয়। ইয়াত মই কোনো ধৰণৰ মা মছলা দিয়া নাই। ইয়াত কেৱল নিমখ, জলকীয়া, পিঁয়াজ, নহৰু দিছোঁ আৰু বিলাহী দিছোঁ, ফুলকবি দিছোঁ, এনেদৰে দেখুৱাইছোঁ। এয়া চাওক, প্ৰথমতে মই পিঁয়াজৰ লগত ভাজি এনেদৰে ৰঙা হোৱালৈ অলপ সময় ভাজি আছোঁ। ভাজি এনেদৰে 10 মিনিটমান ভাজি থাকিলোঁ। ভাজি পিনে এয়া জলকীয়া 5টামান আৰু বিলাহী কেইটামান দিলোঁ। বিলাহী দি এনেদৰে ভাজিলোঁ। সদায় মা মছলা খোৱাৰ বাবে মই ভাবিলোঁ আজি মই একেবাৰে চিম্পুল ৰেচিপি এটা বনাওঁ, কোনো ধৰণৰ মা মছলা নিদিয়াকৈ বনাওঁ। মা মছলা নিদিলেও দেখিবলৈ এই কালাৰটো ইমান ধুনীয়া হৈছে, কিবা মছলা দিয়াৰ নিচিনা কালাৰ হৈছে, দেখিও ভাল লাগিছে, খায়ো ভাল লাগিছে। এয়া মই আদা আৰু নহৰু ঢালিছোঁ। বিলাহীখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে লাহে লাহে ভাজি থাকিলোঁ। মই মাজে মাজে লৰাই থাকিলোঁ, মাজে মাজে ঢাকনি দি থাকিলোঁ। বিলাহী সম্পূৰ্ণ সিজি যোৱাৰ পিছত ফুলকবি কেইটা এনেদৰে ঢালি দিলোঁ। ফুলকবিকেইটা এনেদৰে লাহে লাহে ভাজি থাকিলোঁ, মাজে মাজে লৰাই থাকিলোঁ, মাজে মাজে ঢাকি থাকিলোঁ। এনেদৰে ঢাকি কমেও 20 মিনিটমান লৰালোঁ, আকৌ ঢাকিলোঁ। এনেদৰে কৰি কৰি মোৰ গাহৰি মাংস ৰেডি হওঁ অৱস্থাত পাইছেহি। এয়া চাওক, গাহৰি মাংস হওঁ অৱস্থা হৈছে, কালাৰটো ধুনীয়া হৈছে। এনেদৰে লাহে লাহে ভাজি থাকিলোঁ, যেতিয়ালৈকে নাই সিজা ফুলকবি তেতিয়ালৈকে ভাজি থাকিলোঁ। ফুলকবিখিনি সিজা নাই বাবে মই আৰু 10 মিনিটমান ভাজি থাকিলোঁ।
ভাজাৰ পিছত সম্পূৰ্ণ সিজি গ'ল। সিজি গৈ এয়া চাওক কিমান ধুনীয়াকৈ গাহৰি মাংস ৰেডি হৈ গ'ল। আৰু আমি খুব তৃপ্তি লগাই গাহৰি মাংস এসাঁজ খালোঁ। লগতে খুতৰা শাকৰ ভাজি আছিলে, এয়া বনাই দেখুৱালোঁ। মোৰ ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। লগতে লাইক শ্বেয়াৰ কৰিবলৈও নেপাহৰিব। ধন্যবাদ।